हेलो एवरीवन वेलकम टू क्लासफिक्स एकेडमी फाলৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাইছো সো আজিৰ ভিডিঅ'ত আমি ডিসকাস কৰিম নাম্বাৰ সিস্টেমৰ বিষয়ে সো নাম্বাৰ সিস্টেম এটা ইম্পৰ্টেন্ট টপিক কম্পিটিটিভ এক্সামৰ বাবে সো গতিকে আপোনালোকে যদি নিজকে আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট এক্সামৰ বাবে অৰ্থাৎ গ্ৰেড 3 গ্ৰেড 4 এক্সামৰ বাবে নিজকে প্ৰস্তুত কৰি আছে তেন্তে আমাৰ চেনেলত আপোনালোকে প্ৰতিদিনে সন্ধিয়া 7টা বজাত এটা ভিডিঅ' পাব ঠিক আছে তো আপোনালোকে উইদাউট কোচিং নলোৱাকে গোটে সিলেবাসখিনি আমাৰ চেনেলৰ মাধ্যমত কভাৰ কৰিব পাৰিব সো গতিকে আমাৰ চেনেলৰ ভিডিঅ'সমূহ পাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ৰাখিব আৰু আপোনালোকে ধুনীয়াকে ক্লাছৰ নোটছ বিলাক বনাই যাব ঠিক আছে তো ৰেগুলাৰলি অৰ্থাৎ আপোনালোকে সপ্তাহত 7টাকে ভিডিঅ' পাব ঠিক আছে 7টা বা ইয়াতকৈ বেছি ভিডিঅ' পাব পাৰে তো মিনিমাম আপোনালোকে 7টা ভিডিঅ' পাব তো সেই ভিডিঅ'সমূহ আপোনালোকে ধুনীয়াকে চাব আৰু তাৰে পৰা নোটছ বনাই যাব ঠিক আছে তো অল ৰাইট সো আজিৰ ভিডিঅ'ত আমি ডিসকাস কৰিম নাম্বাৰ সিস্টেমৰ বিষয়ে তো প্ৰথমে ম্যাথছৰ কিছু টপিক আলোচনা কৰিম তাৰ পিছত জিকে তাৰ পিছত ৰিজনিং তাৰ পিছত গোটেইখিনি আমি ধুনীয়াকৈ কভাৰ কৰিম আৰু আমাৰ সিলেবাস ৰিলেটেড বা বুক ৰিলেটেড ভিডিঅ' আমাৰ চেনেলত আছে তো গতিকে কি কিতাপ পঢ়িব লাগিব সেই ভিডিঅ'খন আপোনালোকে চাব পাৰিব ঠিক আছে অল ৰাইট সো গতিকে নাম্বাৰ সিস্টেমৰ কথা যদি আমি চাওঁ তো নাম্বাৰ সিস্টেমত আমি কিহৰ বিষয়ে অধ্যয়ন কৰোঁ নাম্বাৰ সিস্টেমত আমি ডিফাৰেণ্ট টাইপস অফ নাম্বাৰৰ বিষয়ে আমি অধ্যয়ন কৰোঁ ঠিক আছে তো গতিকে ফাৰ্ষ্টত আমাৰ জানিব লাগিব নেচাৰেল নাম্বাৰ তাৰ পিছত হোল নাম্বাৰ ইন্টিজাৰ ইভেন নাম্বাৰ অড নাম্বাৰ প্ৰাইম নাম্বাৰ কম্পোজিট নাম্বাৰ কো প্ৰাইম ৰেশনাল ইৰেশনাল এণ্ড ৰিয়েল নাম্বাৰ ঠিক আছে তো মই ইয়াতে টাৰ্মবিলাক ইংলিছতে লিখিছোঁ মই ধুনীয়াকৈ আপোনাক অসমীয়াটো বুজাই যাম ঠিক আছে অল ৰাইট সো এতিয়া প্ৰথমতে আমি বুজিম নেচাৰেল নাম্বাৰৰ বিষয়ে সো নেচাৰেল নাম্বাৰ কোনবিলাক হৈছে তো সাধাৰণতে আমি যিবিলাক সংখ্যা কওঁ সাপোজ তোমালোকে যদি কোনোবা এটা সৰু ল'ৰা বা যিকোনো মানুহক কোৱা যে সংখ্যা ক'ব লাগে তেনেহ'লে কিমানৰ পৰা ষ্টাৰ্ট কৰিব 1ৰ পৰা 1 2 3 4 এনেকৈ ষ্টাৰ্ট কৰিব তো গতিকে 1 2 3 4 ৰ পৰা আমাৰ কি হয় নেচাৰেল নাম্বাৰ ষ্টাৰ্ট হয় 1 2 3 ডট 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 কিমানলৈকে যাব আপ টু n লৈকে যাব ঠিক আছে তো 1 2 3 4 এনেকৈ n লৈকে n হৈছে আমি যিমান দূৰলৈকে চিন্তা কৰিব পাৰিম সেই সংখ্যা হ'ব n তো গতিকে n লৈকে আমাৰ স্বাভাৱিক সংখ্যা কন্টিনিউ হয় অৰ্থাৎ নেচাৰেল নাম্বাৰ কন্টিনিউ হয় ঠিক আছে তো 1 নম্বৰ আমাৰ নেচাৰেল নাম্বাৰ 1ৰ পৰা 1 2 3 4 এনেকৈ আমি যিমান দূৰলৈকে চিন্তা কৰিব পাৰোঁ সিমান দূৰলৈকে যাব ঠিক আছে অল ৰাইট সো দ্বিতীয় নম্বৰ আমাৰ কি হ'ব হোল নাম্বাৰ এইবিলাক আপোনালোকে যদিও পাই আহিছে গতিকে আমি প্ৰথমৰ পৰাই কৰাই আছোঁ তো গতিকে এইবিলাক অলপ ৰিভিজন কৰি আছোঁ আৰু ডিফাৰেণ্ট মেথছবিলাকো আপোনালোকে পাই যাব ঠিক আছে হোল নাম্বাৰ তো হোল নাম্বাৰ কি হৈছে হোল নাম্বাৰ হৈছে সাপোজ 0ৰ পৰা আৰম্ভ হ'ব ঠিক আছে তো যেতিয়া কোনো এটা সংখ্যা আমি যদি কওঁ 0ৰ পৰা ষ্টাৰ্ট কৰোঁ যে 0 1 2 3 4 ডট ডট n লৈকে তেনেহ'লে সেই নম্বৰক আমি কি বুলি ক'ম হোল নাম্বাৰ বুলি ক'ম যেনেকৈ 0 1 2 3 ডট 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 এনেকৈ আপ টু n লৈকে কণ্টিনিউ হৈছে অৰ্থাৎ আমি যিমান দূৰলৈকে চিন্তা কৰিব পাৰোঁ সিমান দূৰলৈকে কণ্টিনিউ হৈছে তেনেহ'লে তাক আমি কি বুলি ক'ম হোল নাম্বাৰ বুলি ক'ম ঠিক আছে অৰ্থাৎ পূৰ্ণ সংখ্যা বুলি ক'ম ওকে ভেৰি গুড সো এতিয়া ইন্টিজাৰ মানে হৈছে অখণ্ড সংখ্যা সো তোমালোকে নোটছ কৰি যাবা ইন্টিজাৰ মানে হৈছে অখণ্ড সংখ্যা তো অখণ্ড সংখ্যা কোনবিলাক হয় চোৱা তো মাজত যদি আমি 0 লওঁ 0ৰ সোঁফালে 1 2 3 4 এনেকৈ লিখি যাওঁ আপ টু n লৈকে আৰু 0ৰ বাওঁফালে যদি আমি 1 2 3 4 কিন্তু এইফালে কি হ'ব ঋণাত্মক ঠিক আছে তো এনেকৈ যদি আমি লিখি যাওঁ ডট ডট আপ টু n লৈকে একচুৱেলি n মানে -n লৈকে তেনেহ'লে ইয়াক আমি কি বুলি ক'ম অখণ্ড সংখ্যা বুলি ক'ম ঠিক আছে অৰ্থাৎ 0 থাকিব তাৰপিছত ইয়াতে পজিটিভ নাম্বাৰ থাকিব এণ্ড নেগেটিভ নাম্বাৰ থাকিব ইয়াক আমি কি বুলি ক'ম ইন্টিজাৰ বা অখণ্ড সংখ্যা বুলি ক'ম ঠিক আছে তো অখণ্ড সংখ্যাত ইয়াতে আমি নথকা মানে কি যোগ আছে হয় না তো গতিকে ইয়াক আমি কি বুলি ক'ব পাৰোঁ ইয়াক আমি ধনাত্মক সংখ্যা বুলি ক'ব পাৰোঁ পজিটিভ নাম্বাৰ আৰু ইয়াতে সংখ্যাৰ আগত ঋণাত্মক চিহ্ন আছে তো গতিকে ইয়াক আমি কি বুলি ক'ব পাৰোঁ ঋণাত্মক সংখ্যা ঠিক আছে তো 0ৰ সোঁফালে থাকে আমাৰ কি সংখ্যা ধনাত্মক সংখ্যা আৰু এইফালে আমাৰ ঋণাত্মক ধনাত্মক সংখ্যা আৰু ঋণাত্মক সংখ্যা ঠিক আছে ওকে তাৰপিছত ইয়াতে আমাৰ ইভেন নাম্বাৰ এণ্ড অড নাম্বাৰ সো ইভেন নাম্বাৰ কোনবিলাক সংখ্যা হয় যিবিলাক সংখ্যাৰ শেষত 0 2 4 6 আৰু 8 থাকিব তাক আমি ইভেন নাম্বাৰ বুলি ক'ম ঠিক আছে সো ইভেন নাম্বাৰ বুলি ক'লে আমি অসমীয়াত ইয়াক কি বুলি কোৱা হয় ইয়াক অসমীয়াত যুগ্ম সংখ্যা বুলি কোৱা হয় ঠিক আছে ইয়াক অসমীয়াত যুগ্ম সংখ্যা বুলি কোৱা হয় ইভেন নাম্বাৰ সো যিবিলাক সংখ্যাৰ শেষত 0 2 4 6 8 থাকিব তাক আমি কি বুলি ক'ম যুগ্ম সংখ্যা বুলি ক'ম আৰু যিবিলাক সংখ্যাৰ শেষত বা যিবোৰ সংখ্যাৰ শেষত কি থাকিব 1 3 5 7 আৰু 9 থাকিব তাক আমি অযুগ্ম সংখ্যা বুলি ক'ম ঠিক আছে তো যিবোৰ সংখ্যাৰ শেষত 1 3 5 7 আৰু 9 থাকিব তাক আমি অযুগ্ম সংখ্যা বুলি ক'ম বা অড নাম্বাৰছ বুলি ক'ম অলৰাইট ওকে তাৰপিছত আহিব আমাৰ নেক্সট প্ৰাইম নাম্বাৰ সো প্ৰাইম নাম্বাৰ কি হয় প্ৰাইম নাম্বাৰ হৈছে যিবিলাক সংখ্যাৰ উৎপাদক দুটা থাকিব
অৰ্থাৎ 1 আৰু এই সংখ্যাটো নিজে হ'ব তো গতিকে তাক আমি কি বুলি ক'ম প্ৰাইম নম্বৰ বুলি ক'ম সো এতিয়া তোমালোকৰ হয়তো কোৱেশ্চন আহিব পাৰে যে উৎপাদক কি সো উৎপাদকৰ লগত দুটা টাৰ্ম একেবাৰে আমি পঢ়ি ল'ম উৎপাদক আৰু গুণিতক ঠিক আছে সো ইয়াতে আমি ধুনীয়াকৈ বুজি ল'ম উৎপাদক কি আৰু গুণিতক কি সো উৎপাদক বুলি ক'লে সাপোজ কোনো এটা সংখ্যা কিমানটা সংখ্যাৰে ভাগ দিব পাৰি তো ভাগ দিয়া সংখ্যাবিলাকক আমি কি বুলি ক'ম উৎপাদক বুলি ক'ম ঠিক আছে যেনেকৈ মই এক্সাম্পল লৈছোঁ 8 8ক কি সংখ্যাৰে ভাগ কৰিব পাৰি 8ক যদি আমি ভাগ কৰিব পাৰি তেন্তে 1ৰে ভাগ কৰিব পাৰিম 2ৰে ভাগ কৰিব পাৰিম তাৰ পিছত 4ৰে ভাগ কৰিব পাৰিম আৰু 8ৰে ভাগ কৰিব পাৰিম তেনেহ'লে এই সংখ্যা কেইটা হ'ব 8ৰ উৎপাদক ঠিক আছে ঠিক একেদৰে মই যদি গুণিতকৰ কথা আলোচনা কৰোঁ তেন্তে এই 8ৰ সৈতে সংখ্যা পূৰণ কৰিলে যি আমি ৰিজাল্ট পাম যেনেকৈ 8ৰ সৈতে 1 পূৰণ কৰিলে 8 1 গুণ 8 8ৰ সৈতে 2 পূৰণ কৰিলে 8 2 গুণ 16 8ৰ লগত 3 পৰিলে 3 8 গুণ 24 তেনেহ'লে 8 16 তাৰপিছত 24 ডট ডট আপ টু n লৈকে যাব হা এতিয়া 8ৰ লগত যদি মই 1000 পূৰণ কৰি দিওঁ 8000 আহিব তো গতিকে এই সংখ্যাবিলাক হ'ব আমাৰ কি গুণিতক ঠিক আছে তো তেনেহ'লে ইয়াৰ পৰা তোমালোকে এটা প্ৰপাৰ্টি পালা যে কি হয় উৎপাদকৰ এটা নিৰ্দিষ্ট সীমা থাকে হয় না উৎপাদকৰ এটা বেৰিয়াৰ থাকে কিন্তু গুণিতকৰ কোনো বেৰিয়াৰ নাই ঠিক আছে গুণিতক ইয়াতে তো আৰু কওঁ গুণিতক অলৰাইট তো গুণিতকৰ বেৰিয়াৰ নাই এটো n লৈকে কন্টিনিউ হ'ব পাৰে ঠিক আছে তো এতিয়া আমি ব্যাক টু প্ৰাইম নাম্বাৰ এতিয়া প্ৰাইম নাম্বাৰ পঢ়িম আমি সো প্ৰাইম নাম্বাৰ কি হয় চোৱা যিবিলাক সংখ্যাৰ উৎপাদক দুটা থাকে অৰ্থাৎ এই 1 আৰু সেই সংখ্যাটো নিজে এজ ফৰ এক্সাম্পল যদি আমি আলোচনা কৰোঁ তেন্তে 2ৰ উৎপাদক কেইটা চোৱা 2ক আমি কি সংখ্যাৰে ভাগ কৰিব পাৰি 1ৰে ভাগ কৰিব পাৰি আৰু 2ৰে ভাগ কৰিব পাৰি তেন্তে 2 হ'ব আমাৰ কি এটা প্ৰাইম নাম্বাৰ ক্লিয়াৰ তাৰ পিছত আমি 3ৰ কথা যদি আমি আলোচনা কৰোঁ 3ক আমি কি সংখ্যাৰে ভাগ কৰিব পাৰি 1ৰে ভাগ কৰিব পাৰি আৰু 3ৰে ভাগ কৰিব পাৰি তেনেহ'লে এই 3 হ'ব আমাৰ প্ৰাইম নাম্বাৰ তো এইদৰে 1 3 5 7 এইবিলাক সংখ্যা হ'ব কি আমাৰ প্ৰাইম নাম্বাৰ অৰ্থাৎ মৌলিক সংখ্যা ঠিক আছে তো অসমীয়াত ইয়াক কি বুলি কোৱা হয় মৌলিক সংখ্যা বুলি কোৱা হয় তেনেহ'লে এতিয়া পৰীক্ষাত কোৱেশ্চন আহিব পাৰে যে 1ৰ পৰা 50 লৈকে কেইটা মৌলিক সংখ্যা আছে সো 1ৰ পৰা 50 লৈকে মৌলিক সংখ্যা আছে আমাৰ 15টা ঠিক আছে আৰু 1ৰ পৰা 50 লৈকে মৌলিক সংখ্যা আছে আমাৰ কেইটা 25টা অলৰাইট সো এই দুটা আমাৰ মনত ৰাখিব তোমালোকে যে 1ৰ পৰা 50 লৈকে মৌলিক সংখ্যা আছে কেইটা 15টা 1ৰ পৰা 100 লৈকে সৰি ইয়াতে 1ৰ পৰা 100 লৈকে মৌলিক সংখ্যা কেইটা হ'ব আমাৰ 25টা ঠিক আছে অলৰাইট সো এতিয়া আমি আলোচনা কৰিম কম্পোজিট নম্বৰৰ বিষয়ে ঠিক আছে তো কম্পোজিট নম্বৰ কোনবিলাক হয় চোৱা কম্পোজিট নম্বৰ হৈছে সেইবিলাক সংখ্যা যিবিলাক সংখ্যাৰ উৎপাদক দুটাতকৈ বেছি অৰ্থাৎ 1 আৰু সেই সংখ্যাতকৈ আৰু ইয়াৰ বাহিৰেও কিবা উৎপাদক থাকিব তাক আমি কি বুলি ক'ম কম্পোজিট নম্বৰ বুলি ক'ম এজ ফৰ এক্সাম্পল আমি যদি চাওঁ 4 যদি ইয়াতে লিখি লওঁ আমি তেনেহ'লে চোৱা 4ক 1ৰে ভাগ কৰিব পাৰি 2ৰে ভাগ কৰিব পাৰি আৰু 4ৰে ভাগ কৰিব পাৰি তেনেহ'লে 1 আৰু সেই সংখ্যাৰ বাহিৰে আৰু এটা উৎপাদক আছে তো গতিকে 4 হ'ব আমাৰ কি কম্পোজিট নম্বৰ অৰ্থাৎ যৌগিক সংখ্যা ঠিক আছে একেদৰে 6 তাৰ পিছত 8 এইবিলাক সংখ্যা কি 6ক যদি আমি দিওঁ ভাগ কৰোঁ তেন্তে 1ৰে ভাগ কৰিব পাৰি 2ৰে ভাগ কৰিব পাৰি তাৰ পিছত 3ৰে ভাগ কৰিব পাৰি আৰু 6ৰে ভাগ কৰিব পাৰি হয় না নাই তেনেহ'লে চোৱা 1 আৰু 6ৰ বাহিৰে আৰু দুটা উৎপাদক আছে তো গতিকে 6 আমাৰ কি হ'ব কম্পোজিট নম্বৰ ঠিক একেদৰে 8 তাৰ পিছত ইয়াতে 9 তাৰ পিছত 10 এনেকৈ এই সংখ্যাবিলাক কি হ'ব আমাৰ টোটাল কম্পোজিট নম্বৰৰ ভিতৰত পৰিব অৰ্থাৎ যৌগিক সংখ্যাৰ ভিতৰত পৰিব ক্লিয়াৰ হৈছে তোমালোকৰ অলৰাইট সো ভিডিওটো যদি ভাল লাগিছে তেন্তে নিশ্চয় লাইক কৰিবা আৰু তোমালোকে যদি আমাৰ পেইড কোর্স অর্থাৎ সাবস্ক্রিপশন কোর্স জয়েন কৰিব খুজিছা তেন্তে আমাৰ ডেসক্ৰিপশনত আমাৰ কন্টাক্ট নম্বৰ দিয়া আছে সেই নম্বৰত জয়েন কৰি সাবস্ক্রিপশন কোর্সও ল'ব পাৰিবা ঠিক আছে একদম মিনিমাম ফিছত আমি সাবস্ক্রিপশন কোর্স কৰাই আছো তো গতিকে সেই কোর্সবিলাকো তোমালোকে পাৰচেজ কৰিব পাৰিবা তো সাবস্ক্রিপশন কোর্সত একচুয়ালি বেনিফিটটো কি আছে যে তোমালোকে ৰেডিমেড নোটস পাই যাবা ঠিক আছে ৰেডিমেড নোটস পাই যাবা আৰু ইয়াতে যেনেকৈ 10 মিনিট 15 মিনিট বা আধা ঘণ্টাৰ ভিডিও হ'ব তাতে তোমালোকে 1.5 ঘণ্টাৰ ক্লাছ পাবা আৰু লাইভ ক্লাছ হ'ব সেই মানে সাবস্ক্রিপশনৰ ক্লাছবোৰ অলৰাইট তো যদি সাবস্ক্রিপশন কোর্স লোৱাৰ বাবে ইন্টারেস্ট তোমালোকে তেন্তে ডেসক্ৰিপশনত দিয়া আছে আমাৰ নম্বৰ সেই নম্বৰত কন্টাক্ট কৰিলে হৈ যাব এনিৱে কোপ্ৰাইম সো কোপ্ৰাইম অৰ্থাৎ সহমৌলিক সংখ্যা তো কোনবিলাক সংখ্যা সহমৌলিক সংখ্যা বুলি কোৱা হয় সো যদি কোনো দুটা সংখ্যাৰ কমন উৎপাদক অৰ্থাৎ কমন আমি যদি ফ্যাক্টৰ চাওঁ 1 তেন্তে আমি তাক কি বুলি ক'ম কোপ্ৰাইম নম্বৰ বুলি ক'ম ঠিক আছে এজ ফৰ এক্সাম্পল আমি লৈছো 5 আৰু 9 ঠিক আছে সো 5ৰ আমি উৎপাদক কি পাম চোৱা 5ৰ আমি যদি উৎপাদক চাওঁ তেন্তে 1 পাম আৰু 5 পাম আৰু 9ৰ উৎপাদক আমি যদি চাওঁ 1 পাম 3 পাম আৰু 9 পাম হয় না নাই তেনেহলে চোৱা এতিয়া এই দুটা সংখ্যাৰ উৎপাদক কমন কি আছে 1 তেন্তে
5 আৰু 9ক আমি কি বুলি ক'ম কো প্ৰাইম নাম্বাৰ বুলি ক'ম অৰ্থাৎ সহমৌলিক সংখ্যা বুলি ক'ম আৰু এটা বেলেগ এক্সাম্পল লৈ মই বুজাই দিছোঁ তোমালোকক ৰবা যেনেকৈ সাপোজ মই ইয়াতে লৈছোঁ 15 and 16 সো 15ৰ উৎপাদক কি আছে সো 15ৰ উৎপাদক যদি আমি চাওঁ 1 পাম তাৰপিছত 3 পাম তাৰপিছত 5 পাম আৰু 15 পাম হয় না নাই আৰু 16ৰ যদি আমি উৎপাদক চাওঁ 1 পাম 2 পাম 4 পাম 8 পাম হয় না আৰু 16 পাম তেনেহলে চোৱা এই দুটা সংখ্যাৰ কমন উৎপাদক কি 1 তো গতিকে 15 আৰু 16ক আমি কি বুলি ক'ব পাৰিম কো প্ৰাইম নাম্বাৰ বুলি ক'ব পাৰিম ঠিক আছে সো কো প্ৰাইম নাম্বাৰ হ'বলৈ হলে এই দুটা সংখ্যা যে প্ৰাইম নাম্বাৰ হ'ব লাগিব তেনেকুৱা কথা নাই এই 15 এটা কম্পোজিট নাম্বাৰ 16 এটা কম্পোজিট নাম্বাৰ অৰ্থাৎ 15 যৌগিক সংখ্যা 16 যৌগিক সংখ্যা কিন্তু এই দুটা কি হয় একেলগে মিলিলে কি হয় কো প্ৰাইম অৰ্থাৎ সহমৌলিক সংখ্যা ঠিক আছে অলৰাইট ভেৰি গুড এতিয়া আমি নেক্সট পঢ়িম ৰেশনাল নাম্বাৰ চোৱা ৰেশনাল নাম্বাৰ মানে কি হৈছে পৰিমেয় সংখ্যা ঠিক আছে সো পৰিমেয় সংখ্যা কোনবিলাক সংখ্যাক বুলি কোৱা হয় তো যিবিলাক সংখ্যাক p/q আকাৰে আমি এক্সপ্ৰেছ কৰিব পাৰি অৰ্থাৎ যিবোৰ সংখ্যাক আমি p/q আকাৰে লিখিব পাৰি সেই সংখ্যাবোৰক পৰিমেয় সংখ্যা বুলি কোৱা হয় ইয়াৰ এটা শৰ্ত আছে শৰ্ত এয়া হৈছে যে q ডাজন্ট ইকুৱেল টু 0 অৰ্থাৎ q কেতিয়াও 0 হ'ব নোৱাৰে তো q কেতিয়াও 0 হ'ব নোৱাৰে কিয় এটো আমি ডিফাৰেন্ট ক্লাছত মই বুজাই দিম তোমালোকক ঠিক আছে তো আজি ভিডিওটো বেছি দীঘলীয়া হৈ যাব একচুয়ালি আমি তোমালোকক দুটা কথা ইয়াতে মনত ৰাখিবা এনিথিং ডিভাইডেড বাই 0 ইজ ইকুৱেল টু ইনফিনিটি হয় ঠিক আছে কেতিয়াবা পৰীক্ষাত আহে যে এনিথিং ডিভাইডেড বাই 0 ইজ ইকুৱেল টু হোৱাট অৰ্থাৎ কিবা সংখ্যাক যদি আমি শূন্যৰে ভাগ কৰি দিওঁ কি পাম ভাগফল কি পাম তো ইনফিনিটি পাম ঠিক আছে আৰু শূন্যক যদি আমি কিবা যিকোনো সংখ্যাৰে ভাগ কৰি দিওঁ কি পাম এনসাৰ কি পাম এনসাৰ আমি কিন্তু শূন্য পাম ঠিক আছে বাস এই দুটা কথা তোমালোকে মনত ৰাখিবা আমি ডিফাৰেন্ট ক্লাছত কিউ 0 নহয় কিয় হেতু আমি বুজাই দিম এনিৱে এতিয়া চোৱা আমি ৰেশনাল নাম্বাৰ অৰ্থাৎ পৰিমেয় সংখ্যা যদি এক্সাম্পল চাওঁ তেনেহলে 2/3 p/q হয় আকাৰত আছে তেনেহলে আকৌ 5/4 এও p/q আকাৰত আছে সো গতিকে এইবোৰ হ'ব আমাৰ কি ৰেশনাল নাম্বাৰ ঠিক আছে অৰ্থাৎ পৰিমেয় সংখ্যা ওকে এতিয়া আমি যদি ইয়াত এনেকৈ লিখি দিওঁ 5 এটা ৰেশনাল নাম্বাৰ হ'বনে পৰিমেয় সংখ্যা হ'বনে হ'ব নিশ্চয় কাৰণ কি 5 নথকা মানে তলত 1 আছে তো গতিকে ইয়াক আমি পৰিমেয় সংখ্যা বুলি ক'ব পাৰিম সো গতিকে যিমান স্বাভাৱিক সংখ্যা আছে গতিবিলাকে পৰিমেয় সংখ্যা হ'ব 1 2 3 4 ডট ডট আপ টু n লৈকে যিমান স্বাভাৱিক সংখ্যা আছে ইয়াৰ তলত নথকা মানে 1 আছে তো গতিকে গতিকেইটা স্বাভাৱিক সংখ্যা পৰিমেয় সংখ্যা হ'ব ঠিক আছে অলৰাইট এতিয়া আমি নেক্সট ডিসকাস কৰিম ইৰেশনাল নাম্বাৰ সো ইৰেশনাল নাম্বাৰ মানে কি অপৰিমেয় সংখ্যা অৰ্থাৎ যিবিলাক সংখ্যাক আমি কি কৰিব নোৱাৰো p/q আকাৰত এক্সপ্ৰেছ কৰিব নোৱাৰো ঠিক আছে p/q আকাৰত এক্সপ্ৰেছ কৰিব নোৱাৰো সেই সংখ্যাবিলাকক আমি কি বুলি কম অপৰিমেয় সংখ্যা অৰ্থাৎ ইৰেশনাল নাম্বাৰ বুলি কম ঠিক আছে সো যেনেকৈ ৰুট থকা সংখ্যাবিলাক কিন্তু আমাৰ কি হ'ব ৰুট থকা সংখ্যাবিলাক আমাৰ অপৰিমেয় সংখ্যা হ'ব ঠিক আছে তো ৰুটৰ ভিতৰত থাকিলে সংখ্যাবিলাক পৰিমেয় সংখ্যা হ'ব অপৰিমেয় সংখ্যা হ'ব কিন্তু ইয়াতে এটা কথা মন কৰিবলগীয়া আছে যদি ৰুটৰ ভিতৰত কোনো পূৰ্ণবৰ্গ সংখ্যা থাকে পূৰ্ণবৰ্গ সংখ্যা কোনবিলাক হয় যেনেকৈ 2 ৰ লগত 2 পূৰণ কৰিলে 4 পাম 3 ৰ লগত 3 পূৰণ কৰিলে আমি কিমান পাম 9 পাম তো গতিকে এই সংখ্যাবিলাকক আমি কি পূৰ্ণবৰ্গ সংখ্যা বুলি ক'ম ঠিক আছে তো গতিকে যেনেকৈ 16 যদি থাকে ৰুটৰ ভিতৰত তাৰপিছত 25 যদি থাকে তাৰপিছত 36 যদি থাকে তো এই সংখ্যাবিলাক আমাৰ কিন্তু কি হ'ব অপৰিমেয় সংখ্যা নহ'ব কাৰণ কি এই সংখ্যাবিলাকক আমি ৰুট ভাঙিলে 4 তাৰপিছত 5 6 এনেকৈ পাম না নাই নিশ্চয় পাম তেনেহলে 4 মানে কি 4 তলত 1 আছে 5 তলত 1 আছে 6 তলত 1 আছে তেনেহলে p/q আকাৰত হৈ গল তো গতিকে ৰুটৰ ভিতৰত যদি পূৰ্ণবৰ্গ সংখ্যা অৰ্থাৎ স্কয়াৰ নাম্বাৰ থাকে তেন্তে তাক আমি কি বুলি কম ৰেশনাল নাম্বাৰ বুলি কম অলৰাইট ক্লিয়াৰ হৈছে ভেৰি গুড নেক্সটত চোৱা নেক্সটত কি আছে পাই ম্যাক্সিমাম কম্পিটিটিভ এক্সামত সোধে যে পাই ৰেশনাল নাম্বাৰ নে ইৰেশনাল নাম্বাৰ সো পাইক আমি কি বুলি কম পাইক আমি ইৰেশনাল নাম্বাৰ অৰ্থাৎ কি ৰেশনাল নাম্বাৰ বুলি নহয় ইৰেশনাল নাম্বাৰ অৰ্থাৎ অপৰিমেয় সংখ্যা বুলি কম কাৰণ কি চোৱা পাইৰ মান যদিও 22/7 হয় কিন্তু পাই একচুয়ালি এটা সিম্বল ইয়াৰ মান আমি 22/7 বুলি ধৰি লৈছো সো গতিকে মানটো ধৰি লোৱাৰ বাবে ইয়াক আমি কি বুলি কম ইৰেশনাল নাম্বাৰ বুলি কম ঠিক আছে অলৰাইট আৰু চোৱা ইয়াতে তোমালোকৰ আৰু এটা কথা মন কৰিবলগীয়া আছে এটো তোমালোকে নিজেও সাগে জানা যে ইয়াতে প্ৰাইম নাম্বাৰ আৰু কম্পোজিট নাম্বাৰৰ এক অৰ্থাৎ 1 যেটো সংখ্যা আছে প্ৰাইম নাম্বাৰো নহয় কম্পোজিট নাম্বাৰো নহয় ঠিক আছে সো এটো তোমালোকে নিজেও জানা যদিও মই ৰিপিট কৰি দিছো এতিয়া আমাৰ নেক্সট আহিব ৰিয়েল নাম্বাৰ
সো ৰিয়েল নাম্বাৰ কোনবিলাক সংখ্যা হয় এতিয়া যিমান কেইটা আমি সংখ্যা পঢ়িলোঁ নেচাৰেল নাম্বাৰ মানে স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা তাৰপিছত ইণ্টিজাৰ মানে অখণ্ড সংখ্যা ইভেন নাম্বাৰ অৰ্থাৎ যুগ্ম সংখ্যা অযুগ্ম সংখ্যা মৌলিক সংখ্যা যৌগিক সংখ্যা সহমৌলিক সংখ্যা তাৰপিছত ৰেচনেল অৰ্থাৎ পৰিমেয় সংখ্যা অপৰিমেয় সংখ্যা এই গোটেই সংখ্যাবিলাকক মিলাই যেতিয়া আমি কম তেতিয়া তাক আমি কি বুলি ক'ম ৰিয়েল নাম্বাৰ বুলি ক'ম অৰ্থাৎ বাস্তৱ সংখ্যা বুলি ক'ম ঠিক আছে অলৰাইট সো গোটেই সংখ্যাবিলাক মিলাই আমাৰ বাস্তৱ সংখ্যা ঠিক আছে তো আজিৰ ভিডিঅ'ত আমি ইমানখিনি ডিসকাস কৰিলোঁ সো নেক্সট ভিডিঅ'ত তোমালোকে ডিভিজিবিলিটি টেষ্ট পাবা ঠিক আছে কালি ভিডিঅ'ত ডিভিজিবিলিটি টেষ্টৰ বিষয়ে আলোচনা কৰা হ'ব সো ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা এটা আৰু আগন্তুক ভিডিঅ'সমূহ পাবলৈ আমাৰ চেনেল সাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ৰাখিবা আৰু ভিডিঅ'বোৰ শ্বেয়াৰ কৰিবা ঠিক আছে থ্যাঙ্কস ফৰ ওয়াচিং ক্লাছ 6